বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰাকৃতিক খেতিৰ যি মূল 4টা স্তম্ভ আছে, এই মূল 4টা স্তম্ভৰ দ্বিতীয়টো স্তম্ভ জীৱামৃত কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে আমি শিকোৱা হওক। এই জীৱামৃতে আমাৰ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে আৰু লগতে মাটি পলসুৱা কৰি ৰাখি শস্য শ্যামলা কৰি ৰাখে। জীৱামৃতত আমাৰ যথেষ্ট পৰিমাণৰ অণুজীৱ পোৱা যায় আৰু এই অণুজীৱবোৰে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাত সহায় কৰি শস্যক সুস্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে আৰু লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰাও ই মুক্ত কৰি ৰাখে। গতিকে জীৱামৃত আমি খেতিত প্ৰয়োগ কৰিব পাৰোঁ আৰু জীৱামৃত খেতিত প্ৰয়োগ কৰিলে কোনো ধৰণৰ ৰাসায়নিক সাৰ আমি প্ৰয়োগ নকৰিলেও হয়। গতিকে জীৱামৃতৰ জৰিয়তে আমি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰিব পাৰোঁ আৰু আমি সাধাৰণতে এই জীৱামৃতৰ ধাৰণাটো লোৱাৰ আগতে আমি যদি এটা কথা লক্ষ্য কৰোঁ যে আমি হাবি জংঘলত যিমানখিনি গছ গছনি পোৱা যায়, এই হাবি জংঘলত গছ গছনিবোৰত আমি কেতিয়াও কোনো ধৰণৰ ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক ঔষধ কোনোদিনে প্ৰয়োগ কৰি পোৱা নাই। যদি আমাৰ এই ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ হাবি জংঘলত থকা গছ গছনিবোৰ ফুল ফলবোৰ ধুনীয়াকৈ জাতিষ্কাৰ হৈ লাগি আছে, তেতিয়াহ'লে আমি কৰা শস্যখিনিত কিয় নালাগিব? গতিকে আমি এনেকুৱা ধৰণৰ এই ধাৰণাটো যদি আমি শস্য খেতি পথাৰলৈ লৈ আহিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় উপকৃত হ'ম। গতিকে আৰু উপকৃত হৈ আমি সুৰক্ষিত খাদ্য প্ৰস্তুত কৰাত আৰু নিজৰ স্বাস্থ্যৰ, মানুহৰ স্বাস্থ্যৰ, পৰিৱেশৰ স্বাস্থ্যৰ সুস্থ হিচাপে আমি ৰাখিব পাৰিম। গতিকে কৃষক বন্ধুসকল, আমি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ যে প্ৰাকৃতিক পৰিৱেশত কেনেকৈ হাবি জংঘলবোৰত ধুনীয়াকৈ আমাৰ গোটেইখিনি পৰিৱেশত কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক ঔষধ ব্যৱহাৰ নকৰা কৰি গছ গছনিবোৰ ধুনীয়া হৈ আছে। গতিকে আমি এই জীৱামৃত প্ৰস্তুতকৰণৰ কাৰণে আমি আগবাঢ়ি যোৱাৰ আগতে আমি কিছুমান উপাদানৰ প্ৰয়োজন। এই উপাদানবোৰনো কি কি? এই উপাদানবোৰে হৈছে আমাৰ ঘৰতে পোৱা দেশী গাই গৰুৰ গোমূত্ৰ লাগিব 10 লিটাৰ, দেশী গাই গৰুৰ গোবৰ লাগিব 10 কেজি, লগতে লাগিব আমাৰ যিকোনো মাহজাতীয় শস্যৰ আপোনাৰ গুড়ি বা আপোনালোকে বেচন ব্যৱহাৰ কৰিব পাৰে 2 কেজি লাগিব। লগতে আপোনালোকক লাগিব কি গুড় মিঠৈ লাগিব 2 কেজি। গুড় মিঠৈখিনি আপোনালোকে কি কৰিব পাৰে, জুলীয়া কৰি ল'ব পাৰে বা আপোনালোক কি কেজি হিচাপেও ল'ব পাৰে। গতিকে 2 কেজি লাগিব আৰু লাগিব বিশুদ্ধ মাটি। বিশুদ্ধ মাটি সাধাৰণতে ক'ত পোৱা যায়? যিবোৰ মাটিয়ে আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ কোনোদিনে দিয়া নাই। এই মাটি আপোনালোকে হাবি জংঘলৰ পৰাও আনিব পাৰে, আপোনালোকে আহঁত গছৰ গুৰিৰ পৰাও আনিব পাৰে, নতুবা আপোনালোকে কি কৰিব পাৰে হাফলুৰ মাটি ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ এই মাটিখিনিৰ মিশ্ৰণটো লৈ আমি কি কৰিব পাৰোঁ, এই সম্পূৰ্ণ মিশ্ৰণটো 200 লিটাৰ পানীৰ লগত মিহলি কৰি 3 বিঘা মাটিৰ কাৰণে আমি জীৱামৃত প্ৰস্তুত কৰি ল'ব পাৰোঁ। আৰু খেতিয়কসকলে এই অনুপাতটো ঠিকি ৰাখি তেওঁলোকে কি কৰিব পাৰে, কম পৰিমাণৰ জীৱামৃত বনায়ো তেওঁলোকে প্ৰয়োগ কৰিব পাৰে। গতিকে আমি 200 লিটাৰৰ ধাৰণাটো আপোনালোকক দিছোঁ আৰু এই 200 লিটাৰৰ ধাৰণাটোত আপোনালোকে কম পৰিমাণেও আপোনালোকে কি কৰিব পাৰে, জীৱামৃত প্ৰস্তুত কৰিব পাৰে। পোনপ্ৰথমে আমি কি কৰিছোঁ যে ইয়াতে 10 লিটাৰ গোমূত্ৰত 10 কেজি গৰু গোবৰ আমি দি দিছোঁ আৰু এই 10 কেজি গৰু গোবৰত আমি কি কৰিছোঁ, এডাল মাৰিৰে ধুনীয়াকৈ মিশ্ৰণটো লৈছোঁ। তাৰ কাৰণে আপোনালোকক কি লাগিব, 2টা পাত্ৰৰ প্ৰয়োজন হ'ব। এটা পাত্ৰ প্ৰায় 20 লিটাৰৰ পাত্ৰ এটা আৰু 2 নম্বৰ পাত্ৰটো আপোনালোকক কি লাগিব, প্ৰায় 200 লিটাৰৰ পাত্ৰ এটা লাগিব আৰু এইটো আপোনালোকৰ বজাৰৰ পৰা আনি ল'ব পাৰে বা ঘৰতেও আপোনালোকৰ যদি মাটিৰ পাত্ৰ আছে সেই হিচাপেও আপোনালোকে অনুপাতখিনি মিলাই প্ৰস্তুত কৰি ল'ব পাৰে। গতিকে এই মিশ্ৰণখিনিত আমি কি কৰিম এতিয়া, যে তাত বেচন 2 কেজি আমি ঢালি দিম। বেচন 2 কেজি ঢালি দিয়াৰ পিছত বেচনখিনি ভালদৰে আমি মিহলি কৰি দিম। এডাল মাৰিৰে ঘড়ী কাটাৰ দিশত 2 পৰা 3 মিনিটমান সময় ধুনীয়াকৈ মিহলি কৰি ৰাখিম। আৰু সাধাৰণতে বেচনটো দিয়াৰ সময়ত কি হয় যে ওপৰত বেচনখিনি উপঙি থাকে। গতিকে যাতে বেচনখিনি ভালদৰে মিহলি হৈ যায়, হাতেৰে মোহাৰিৰেও মিহলি কৰি ল'ব পাৰে আপোনালোকে। আৰু ইয়াৰ পিছত আমি কি কৰিম, যে যিখিনি গুড় মিঠৈ আছে সেই গুড় মিঠৈখিনি ইয়াত মিহলি কৰি দিম আৰু ভালকৈ আকৌ আগৰ নিচিনাকৈ ঘূৰাই ৰাখিম। আৰু চতুৰ্থতে আমি কি কৰিম, ইয়াতে আমি যিখিনি আমি বিশুদ্ধ মাটি লৈছোঁ এই বিশুদ্ধ মাটিখিনি ইয়াত দি দিম। দি আমি আকৌ ঘড়ী কটাৰ দিশত আমি ঘূৰাই ধুনীয়াকৈ মিশ্ৰণটো সম্পূৰ্ণ কৰি ল'ম। আৰু এই সম্পূৰ্ণ হোৱা মিশ্ৰণটো কি কৰিব লাগিব, যে 200 লিটাৰ যি পানী আমি ড্ৰাম সাজু কৰি ৰাখিছোঁ, সেই 200 লিটাৰ পানীৰ ড্ৰামত আমি এই মিশ্ৰণখিনি ঢালি দি আকৌ আগৰ নিচিনাকৈ ঘড়ী কটাৰ দিশত ঘূৰাই তাক আমি কি কৰিব লাগে, 4-5 দিনৰ কাৰণে তাক থৈ দিব লাগিব। আৰু এই 4-5 দিন সময়ত থোৱাৰ সময়ত প্ৰতিদিনে
দিনত এবাৰ বা দুবাৰ কৰি ঘড়ী কাটাৰ দিশত ঘূৰাই মিশ্ৰণটো ধুনীয়াকৈ ইয়াৰ অনুজীৱৰ বংশবৃদ্ধিত সহায় হোৱা কৰি ৰাখিব লাগে, যাতে কোনো ধৰণৰ বিষক্ৰিয়া সৃষ্টি নহয়। তাৰ কাৰণে ধুনীয়াকৈ 2-3বাৰ ঘূৰাই থাকিব লাগে। আৰু কৃষকসকলে মনত ৰাখিব লাগে যে এই পাত্ৰটো যেতিয়া ৰাখিব তাত এখন ঢাকনি দিব লাগে, আৰু ঢাকনিখন আপোনালোকে মাটিৰ আপোনাৰ কাপোৰৰ ঢাকনি দিব পাৰে, বা মৰাপাটৰ আপোনাৰ বস্তা দিব পাৰে, বা কিছুমান নেট ব্যৱহাৰ কৰি আপোনালোকে ঢাকনি দিব পাৰে। আৰু ঢাকনিটো দিয়াৰ উদ্দেশ্য এইটো হৈছে যে মানে তাত কোনো ধৰণৰ মাখি বা অন্য অনুজীৱই বেয়া অনুজীৱই তাত পৰি যাতে জীৱামৃতখিনি নষ্ট কৰি নিদিয়ে। গতিকে এই জীৱামৃতখিনি 4-5 দিনৰ পিছত আপোনালোকে দেখিছে এটা ধুনীয়া এটা বগা ৰঙৰ প্ৰলেপ এটা পৰিছে, আৰু বগা ৰঙৰ প্ৰলেপটো পৰাত আপুনি ধুনীয়াকৈ আকৌ মাৰি এডালেৰে ঘুটি আপোনালোকে এইখিনি প্ৰয়োগ কৰিবৰ কাৰণে প্ৰস্তুত হৈ গৈছে। আৰু এইখিনি জীৱামৃত আপোনালোকে কি কৰিব পাৰে, 3 বিঘা মাটিত প্ৰয়োগ কৰিব পাৰে। আৰু প্ৰয়োগ কৰাৰ ঠাইত আপোনালোকে কি কৰিব পাৰে, জলসিঞ্চনৰ ব্যৱস্থাৰ যোগেদিও আপোনালোকে কি কৰিব পাৰে, মই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ, জলসিঞ্চনৰ ব্যৱস্থাৰো আপোনালোকে কি কৰিব পাৰে, ধুনীয়াকৈ প্ৰয়োগ কৰিব পাৰে। দ্বিতীয়তে আপোনালোকে কি কৰিব পাৰে, শস্যত প্ৰতি 10-15 দিনৰ মূৰে মূৰে আপোনালোকে প্ৰতি 10 লিটাৰ পানীত 1 লিটাৰ হিচাপত 10% হিচাপত আপোনালোকে স্প্ৰে' কৰিব পাৰে। আৰু কেতিয়াবা যদি আপোনালোকৰ এই মিশ্ৰণটোৰ ক্ষেত্ৰত কি হয়, যেতিয়া স্প্ৰে কৰা যায় সাধাৰণতে নজুলত যিখিনি আমাৰ গৰু গোবৰ বা অন্য মিশ্ৰণৰ গুড়িখিনি স্প্ৰে নজুলত লাগি ধৰা দেখা যায়। গতিকে তাৰ আগতে আপোনালোকে ধুনীয়াকৈ কি কৰিব লাগিব, এখন কাপোৰত বা চেকেনিৰে আপোনালোকে ধুনীয়াকৈ চেকি কিনে স্প্ৰে কৰাৰ ব্যৱস্থা কৰিব। তৃতীয়তে আপোনালোকে কি কৰিব পাৰে, যদি এই মিশ্ৰণখিনি আপোনালোকৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা নাই, বা আপোনালোকৰ কিবা কাৰণত যদি স্প্ৰে মেচিন নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, এই মিশ্ৰণৰ 20 লিটাৰ আপোনালোকে 100 কেজি শুকান গৰু গোবৰৰ লগত মিহলি কৰি ঘনজীৱামৃত প্ৰস্তুত কৰি ল'ব পাৰে। আৰু ঘনজীৱামৃত প্ৰস্তুতকৰণৰ আপোনালোকক মই ভিডিঅ'টোত দেখুৱাইছোঁ যে 100 কেজি শুকান গৰু গোবৰ ল'ব, আৰু এই যিখিনি জীৱামৃত আমি প্ৰস্তুত কৰিলোঁ, এই জীৱামৃতবোৰ 20 লিটাৰ আমি কি কৰিব পাৰে, ইয়াত আমি ঢালি দি ধুনীয়াকৈ এখন কাপোৰেৰে 2 ৰাতিমান আমি ঢাকি ৰাখিব লাগে, বা আমি মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব পাৰোঁ। ৰাখি লৈ 3 দিনৰ পিছত আমি কাপোৰখন গুচাই বা আমি মৰাপাটৰ বস্তাটো গুচাই আমি কি কৰিব পাৰোঁ, এইখিনি খেতিপথাৰত প্ৰয়োগ কৰিব পাৰোঁ। গতিকে কৃষক বন্ধুসকল, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জীৱামৃত কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে শিকাবলৈ, এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। যদি এইটো ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰক, কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব। কমেণ্টত আপোনালোকৰ যিকোনো প্ৰশ্ন থাকিলে কমেণ্টৰ যোগেদি আপোনালোকে পঠাব পাৰে, আৰু মই চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে। আৰু যিসকল কৃষক বা অন্য আমাৰ দৰ্শকে এই ভিডিঅ'টো ভাল পাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰক, আৰু যিটো আমাৰ বেল বাটন আছে সেইটো ক্লিক কৰি ৰাখক, যাতে মই প্ৰতিটো ভিডিঅ' আপোনালোকৰ ওচৰত গৈ পাই কিনে। ধন্যবাদ।